ৰাইজসকল চাওক মোক কিমান ডাঙৰ কাম হ'লো বৰ ডাঙৰ কথা হ'লো ৰাইজসকল চাওকচোন কুকুৰা পাখিখিনি চাওক ৰাইজসকলো কুকুৰা পাখি চাওক কুকুৰা গঁৰালত আহি এয়া কিহে খালেহি গোটেই কুকুৰা গাল খাই মোৰ শেষ কৰি পেলালো ৰাইজসকলৈ গোটেই পাখিখিনি ইয়াত পেলাই থৈ গৈছে ৰাইজসকল গোটেই টিং চিং ভাঙি ভিতৰত শিয়ালে সোমালে নে হেঁপাই সোমালে ৰাইজসকল গোটেই পাখি ভাঙি গঁৰাল ভাঙি ৰাতিপুৱা দেখিছোঁ গোটেই কুকুৰা দুজনী খাই পেলালে কণীগাল থৈ দিছিলোঁ উমনি দিম বুলি ৰাইজসকল কেনেকৈ পুহি বস্তু খাব এনেকুৱাত গঁৰালটোতে বহি এনেকৈ বহি আছোঁ কুকুৰা পুনি গোটেই উমনি দি থ'বলৈ গোটেই কণীগাল নি মানে ইমানেই বেছি হ'লে কণীগাল ভিতৰত ভৰাই থৈছিলোঁ বোলো কেইদিনমানৰ পিছতে কুকুৰা উমনি দিম দুজনী আমি হৈছোঁ এইবোৰ পুহি মেলি খাই থকা মানুহ ৰাইজসকল মোৰ নিজৰে বহুত বেয়া লাগিছে দেখিছেনে গোটেই হেঁপাই খালেনে শিয়ালে খালে নেজানো ৰাইজসকল গোটেই কণীগাল ভিতৰত থাকিছিলে সদায় কণী পায় ৰাইজসকল শিয়ালে খালে নে হেঁপাই খালে নেজানো এইটো ছাগলী গঁৰালটো বাৰু যেনে তেনে এদিন ছাগলী এজনী সাপে কুটি মাৰিলে এইফালে এইজনী আহি কালি দুটা কুকুৰা হেঁপাই খালে নে শিয়ালে খালে নেজানো ৰাইজসকল এতিয়া মোকে দুখিছে চবেই মোকে দুখিছে মই কুকুৰা গঁৰালত বহি আছোঁ দিনটো কুকুৰাকেইজনী বোলো এইবাৰ বোলো কুকুৰা 10টা কণী উমনি দিলে 20টা হ'ব বোলো যেনে তেনে বোলো দানা পানী খুৱাই ডাঙৰ কৰি বোলো কিবা এটা নিজৰ একাউণ্টত পইচা থ'ম ৰাইজসকল আমাৰ দুখ নুগুছে দুখীয়া দুখ নুগুছে ৰাইজসকল দেখিছে নহয় এইকেইটা পোৱালি আছে এইকেইটা পোৱালি এতিয়া মাকক বিচাৰি ফুৰিছে এতিয়া চবেই মোকে ক'ব কুলক্ষণী বুলি ক'ব মোকে ক'ব ৰাইজসকল কণীগাল এতিয়া কি বুলি খাম বাৰু কওকচোন ৰাইজসকল ইয়াতে বহি আছোঁ দুখ মানে কুকুৰাকেইজনীকে ভাবি ইমান ধুনীয়া ধুনীয়া লক্ষী কুকুৰা খাই পেলালে কি হ'ব ৰাইজসকল দিনটো ভাত পানী খাবলৈ মন যোৱা নাই কণীগাল দেখি মনটো বেয়া লাগিছে ৰাইজসকল কি বুলি ক'ম আৰু এতিয়া চবেই ক'ব এইগাতে দুখ বিচাৰি যাওঁচোন বাগানৰ ফালে ক'লে বাগানখন ওচৰতে কাৰণে কিহেনো আহি নেজানো আৰু কণীকেইটা পাৰি থকা কুকুৰাকেইজনী খাই পেলালি ৰাইজসকল এতিয়া মানে মোক বিলাই বিপত্তিয়ে নধৰা হৈছে ৰাইজসকল এইখিনি দেখিছে নহয় বাগানৰ পৰা আহি খালেহি কালি ৰাতি মোকে ক'ব তোৰ কাৰণে খালে বুলি মই বাৰু এতিয়া ৰাইজসকল কওকচোন মই খোৱালোঁ নেকি বাৰু ৰাইজসকল পইচাৰ কাৰণে কিমান অভাৱ অনাটন তেনেকৈ কুকুৰা চুকুৰা পুহি মেলিও বোলো মই এবাৰ কিবা এটা সপোন দেখিছিলোঁ আৰু ভগৱানে মানে মোক ফটা কপাল দুখুৱা কপালত মোৰ ভাগৰ কুকুৰাকেইজনীহে খাবলৈ দেখিলেহি আৰু উপায় নাইকিয়া হৈছে ৰাইজসকল কি বুলি ক'ব আৰু এতিয়া মোক সেই বাগানখনত এতিয়া দুপৰীয়া সময়ত দেখিছে নহয় বাগানে বোলো ক'তনো খাই বোলো কুকুৰা আধাটো পোৱা দেখিলেও মানে মনটো ভাল লাগিব বোলে ইয়াতে খাই বোলে সেই পেলাই থৈ গুচি গ'ল নাই গোটেইখন বাগান বিচাৰি ফুৰিছোঁ দুপৰীয়া বেলিকা চাওকচোন তথাপিও ৰাইজসকলেও কুকুৰাকেইজনী মই নেদেখিলোঁ আৰু এতিয়া মানে কি বুলি ক'ম আৰু বোলে চাই নাথাকক ৰাতি আহি কুকুৰাটো চকুৱে নেদেখে ৰাইজসকল এই কুকুৰাকেইজনী কেনেকৈ খালে মই এতিয়া কেনেকৈ কি কৰিম ৰাইজসকল এতিয়া মোকে মানে মনটো বেয়া লাগিছে মই বোলো কুকুৰা 10জনী দুটা 10টা কণী উমনি দিম ভাবি আছিলোঁ এতিয়া বাগানত বোলো অকণমান পৰি থকাটোকে দেখিলে বোলো মনটোকে ভাল লাগে নেকি বোলো এয়া খালে বুলি বিশ্বাস কৰিবলৈ মানুহেতো নিয়া নাই বাৰু খোৱাটোতো বাহিৰা বস্তুৱে খালে ৰাইজসকল সেইকাৰণে চাওকচোন বস্তু পুহিলেও যদি ইবোৰে খাই পেলাহি বাৰু কেনেকৈ কি কৰিম বাৰু ৰাইজসকল আগতো খালে কেইবাটাও 6জনী হাঁহৰ 6টা কণী পোৱালি ওলাইছিলে গোটেই 6টা খালে এতিয়া কিহে কিনিলে ধৰিব নোৱাৰোঁ ৰাইজসকল কি ক'ব ৰাইজসকল গঁৰালটো পিছতো চাইছোঁ সেই গোটেই বাগানতো চাইছোঁ নাই ক'তো একো চিনভকৰ নাই কিহে খালে মই ৰাইজসকল নেজানো আৰু কিমান বিচাৰিম আৰু মানুহটোক যদি কওঁ কাপোৰ কানি অলপমান আনি দিয়ে তেতিয়া ক'ব কি তোমালোকৰ অকল সেইবোৰ কথা শুনো বুলি এবাৰ বোলো মই কুকুৰা পুহি লৈ বোলো এখোপামান কাপোৰে ল'ম এখোপামান অলংকাৰে ল'ম এখোপামান মানে বস্তুৱে ল'ম সেই বুলি ভাবিহে পুহিছিলোঁ
কিন্তু কণা গোঁসাই মোৰ ভাগৰ ফটা কপালখনত সেইবোৰ লিখি নিদিলে আৰু মানে নাই। মোৰ কুকুৰাকেইজনী কিহে খালে মই একো ভাবি পোৱা নাই। ৰাইজসকল চাওকচোন, গোটেই বাগানখন বিচাৰি ফুৰিছোঁ, গোটেই বাগানত বিচাৰি ফুৰিছোঁ, নাই। মোৰ কুকুৰা পাখিকেইডালৰ বাহিৰে মূৰৰ বা কিবা অকণমান কিবা এটাও পাবলৈ নাই। ৰাইজসকল মই গোটেইখন বিচাৰি ফুৰিছোঁ, ৰাইজসকল নাই। গোটেইখন বিচাৰি বিচাৰি মোৰ ৰাইজসকল আমনি লাগি গৈছেগৈ। এতিয়া মানুহটোৱে ক'বগৈ বা মানুহটো বা বেলেগ মানুহে ক'ব কুলক্ষণীয়া বস্তুৱে নেমানে সেইকাৰণে এনেকুৱা হৈছে, সেনেকৈ বুলিহে ক'ব। এতিয়া মইহে জানো ৰাইজসকল মই কুলক্ষণীয়া নে কি বস্তু। সেয়ালে কিবা শিয়ালটোক মই কৈ দিছোঁ নেকি বাৰু, তই লৈ যাহি বুলি হা ৰাইজসকল কওকচোন। এতিয়া বিচাৰি বিচাৰি মই মূৰটোও নেপালোঁ, পাখিকেইডালৰ বাহিৰে মই ভৰি এটাও নেপালোঁ। ৰাইজসকল কি কৰিম এতিয়া বাৰু। এগাল এগাল ভাত দি দি কুকুৰা ডাঙৰ কৰিছিলোঁ। দেখুৱাই দিয়া কুকুৰা ডাঙৰ কৰিছিলোঁ, এগাল এগাল ভাত দি দি। ৰাইজসকল এখন পিছলৈ যা। ৰাইজসকল এগাল এগাল ভাত দি দি মই কুকুৰা ডাঙৰ কৰিছিলোঁ, একাহি একাহি একোকা দি। ৰাইজসকল একোকা দি মই ৰাইজসকল ডাঙৰ কৰিছিলোঁ। আজি শিয়ালে আহি মোৰ কুকুৰা খাই পেলালে, কুকুৰাকেইজনী খাই পেলালে। ৰাইজসকল মই দিনটো কান্দি আছোঁ আজি। ৰাইজসকল কণীগাল দেখি মানে সুগে খুন্দা মাৰি ধৰি আছে। গঁৰালৰ ভিতৰৰ পৰাই শিয়ালে আহিলোঁ, গোটেই কুকুৰাকেইজনী খাই পেলালে। ৰাইজসকল মই এতিয়া এগাল ভাত থৈ দিওঁ, সদায় তাহাঁতক কাঁহীয়ে কাঁহীয়ে দিওঁ। নিজৰ যদিও আধা পতি ভাত খাওঁ, তথাপিও কুকুৰাকেইজনীক মই ভাত কেতিয়াও কমি নিদিওঁ। আজি কুকুৰাকেইজনী মোক শিয়ালে খাই পেলালে, নাই। ৰাইজসকল মনটো একেবাৰে বেয়া লাগিছে। ৰাইজক